तो हे दोस्तों मैं नूर और आप लोगों के साथ नूर 46 ब्लॉग यूट्यूब चैनल तो देखा गया दोस्तों हम पूरा रेडी और आज भिडिओ तो चाই থাকক गाइस आज हम যাই আছো খানা খাম गाइस पूरा खाना खा प्लेनिंग এটা হয়েছে তো লগৰবিলাক লগ হৈ আছে আৰু বজাৰ সজাৰ কৰি আছে তো ভিডিওটো চাই থাকক गाइस বহুত ভাল লাগব আজি আমি ফুৰব যাম गाइस আৰু হাঁহৰ মাংস খাম আজি হাঁহ এটা লৈছে তো এটো হাঁহটো বনাম আৰু পুৰা চালিয়াকে খাম A few moments later তো दोस्तों জিএনক দেখা পাই আছে এতিয়া আমি আহি পালো এটো বগিষ্ট মন্দিৰ गाइस চাই লওক जाने क्या चाहे मन बाबरा जाने क्या चाहे मन बाबरा अखियन मेरे सावन चरा अखियन मेरे सावन चरा जाने क्या चाहे তো জিঅনক দোস্ত আহি পালো আৰু আহি কিনে অলপ পানীত ভৰিটো দিছো মানে পুৰা গৰম আছিল না এতিয়া আইছো আৰু পানীখিনি পানীগিলা ঠাণ্ডা আছে গাইছ তো চাও এতিয়া খৰি চৰি গোটাব লাগে আৰু চৌকা এটা বনাব লাগে তাৰপিছত চব বনাব নি ইহঁতক কাম দি তো দোস্ত চিন চাওক পুৰা চিন চাওক চাৰিওফালে গ্ৰীণ মাজেদি এনেকুৱা সৰু এটা মানে কি কয় নিজৰা বুলিতো ক'ব নোৱাৰি ধৰি লওক নদী আৰু কিন্তু পাহাৰৰ পৰা পানীটো বৈ আহিছে মজা এটা প্লেচ চাৰিওফালে গ্ৰীণ ইফেক্ট তো আমি পুৰা জংঘলৰ মাজে মাজে যাই আছো গাইছ এইটো চাওক চাৰিওফালে গ্ৰীণ এই নদী আৰু পানীগিলা মানে পুৰা ঠাণ্ডা মজা লাগছে গাইছ কি গৰম আৰু এনেকুৱা পাহাৰ জেগাত আহিলে মানে যিমানে মানে ৰ'দ থাকক ৰ'দটো মানে ফিল নহয় মানে এনি টাইম ধৰক ঠাণ্ডা ঠাণ্ডা বতাহ লাগি থাকে না গাত সেইকাৰণে মানে যিমানে মানে ৰ'দ চ'দ উঠি থাকিলে মানে ফিল নহয় আৰু এটা মানে গছ চছ আছে ন ছায়াই থাকে তো ইমান গৰম নহয় আৰু পাহাৰৰ চিনগিলা কিন্তু বঢ়িয়া লাগছে গাইছ আৰু যদি আপোনালোকে আহে তো আহিলে মানে এনেকুৱা ভিতৰত ফালে বেছি সোমাই নাযাব যদি ফেমিলি চেমিলি লৈ আহে বেছি ভিতৰ ফালে সোমাই নাহিব ৰাস্তাৰ ওচৰতে খাব খানা চানা বা যিয়ে হওক ৰাস্তাৰ ওচৰে খাব আমি মানে চব ল'ৰা আহিছোঁ ন এতিয়া আৰু মানে কেছ নাই ল'ৰা মানুহৰ কেছ নাই না তো এয়া নদী বৈ আছে আৰু এয়া লগৰ দুলুৱে চাফা কৰি আছে হালিমো চাফা কৰি আছে চৌকা মই অলপ চাফা কৰোঁ যিহেতু খানা খাম ন তো চাফাটো কৰিবই লাগিব এনেকুৱা লেতেৰা পেতেৰা জেগাত খানা খাব নোৱাৰে পুৰা জেগাটো পুৰা ধুনীয়াকৈ চাফা কৰি লওক পুৰা আল্টিমেট গাইছ খানা খাম আজি মনটো কিবা ভাল লাগি গৈছে গাইছ যদি এনেক চাফাটো কৰি লওক ভিডিঅ'টো চাই থাকক গাইছ ভাল লাগিব আৰু মোৰ বিয়াৰ আপোনালোকক আৰু এটা কথা মই দিওঁ এই পাহাৰ চাহাৰ এইগিলা চাই হা আহিছে খাইছে বটল চটল এইগিলা ইয়াতে যেনে তেনে পেলাই থৈ দিছে গাইছ এক জেগাত গোট মাৰি কিনে পলিথিনত বান্ধি কিনে এক জেগাত থৈ দিব লাগে মানুহবিলাক উঠাই কিনে লৈ যায় তো আমি নকৰোঁ আৰু আশা কৰোঁ মোৰ বিয়াত আপোনালোকে এনেকুৱা যাতে নকৰে নিজৰ ডাষ্টবিন নিজৰ লেতেৰা চব বান্ধি কিনে এক জেগাত চাইড কৰি থৈ দিলেই হ'ল য'তে ত'তে নেপেলাব গাইছ এই চাওক না আমি নিজে আহি কিনে কষ্ট কৰিছোঁ অলপ টাইম বহিম তাকো মানে চাফা কৰিব লগা হৈ গৈছে মানে এনেকুৱা কিয় কৰে মানে কৰিব নালাগে ন আৰু খানা খাম বস্তুকেইটা আনছোঁ গাইছ বেছি বস্তু অনা নাই দুটা বেগ আনছোঁ এটা বেগত এয়া চাউল পিঁয়াজ চব্জিকেইটা আছে মানে মই মছলাগিলা আছে আৰু এটা কেৰাহী আনছোঁ এটা বাচন আনছোঁ অলপ কলৰ পাত আনছোঁ গাইছ তাৰপিছত এটা ছাতা আনছোঁ আৰু এইটো চাওক হাঁহ এটা হাঁহ তো जिनक वीडियो तो साइड गाइस पूरा स्पेशल वीडियो
তো চাওক না দোস্ত এই পাহাৰে চাহাৰে মোৰ আমাৰ মানে এতিয়া খৰি বুটলিব লগা হৈ গৈছে সেই আদি মানুহৰ খৰি বুটলি যে খানা চানা খাইছে তো সেনেকা গাইছ পুৰা খৰি এইকেইটা পাইছোঁ আৰু অলপ লাগে তো দোস্ত যিয়ে নহওক ভাতটো বহাই দিলোঁ আৰু মাংসটো হৈ আছে তো আগত ভাতটো বনাই লওঁ তাৰপিছত মাংসটো বনাম খানা খাম আমি সব গাইছ লেতেৰা চেতেৰা কৰা নাই এটা এক্সট্ৰা পলিথিনত যি অলাগতিয়াল বস্তু সব ইয়াতে থৈছোঁ লাষ্টত যোৱাৰ টাইমত ক'ৰবাত চাইড কৰি থৈ দিম চাওক গাইছ আমাৰ বেছি লেতেৰা হোৱা নাই চাউল লৈ আছোঁ চাওক গাইছ ইমান গৰম পৰিছে মানে গৰুবিলাকো মানে পানীটো এনেকুৱা ৰখি আছে পুৰা লেতেৰা গৰম গৰুকেইটা ৰখি আছে চাওক গাইছ ভাল লাগছে বশিষ্ঠ মন্দিৰ গাইছ চবে আশা কৰোঁ চবেইটো চিনিয়ে পায় আহিব পাৰে জানি পেলাই এনেকৈ পাব আৰু বতৰটো এনেকুৱা গৰমো নালাগে ঠাণ্ডা ঠাণ্ডা টাইপ চাই আছে তো কেতিয়াবা আহিলে আহিব This is my vlogging. Hope you are enjoying. I hope you are enjoying. Support me, follow me, like me, and subscribe me. চাৰিওফালে পুৰা সেউজীয়া আমাৰ ধুনীয়া ধুনীয়া ফটো উঠলোঁ আৰু লগৰ ল'ৰাবিলাকে তলত বনাই আছে মাংস বনাইছে ভাত হৈ গ'ল তো ভাবিলোঁ অলপ আহোঁ অলপ ঠাণ্ডা যিহেতু আৰু পাহাৰৰ ওপৰত উঠি আছোঁ তো এনেকুৱা সৰু এটা পুখুৰী আছে হা পুখুৰী মানে নদী নে কি ক'ব পাহাৰৰ পৰা যে বৈ যায় এনেকুৱা টাইপ নিজৰাও নহয় মানে অলপ অলপ পানী আঁঠু পানী এনেকুৱা আঁঠু পানী তেনেকুৱা বৈ গৈছে আৰু আমি তাৰ সাইডত বহি খানা খাইছোঁ ইয়াতে চাওক চাৰিওফালে মানে পাহাৰ চাওক গ্ৰীণ চাওক তো যিয়ে নহওক ভিডিঅ'টো যদি চাই আছে তে ভিডিঅ'টো লাইক দি দিব গাইজ আপোনালোকে লাইক চাইক নকৰে ভিউজ আহে কিন্তু লাইক নকৰে এটা দুটা লাইক আহিলে ভাল লাগে ন তো লাইক কৰিব ভাল লাগে তেতিয়া আৰু কমেণ্টো নকৰে কমেণ্টো কৰিব লাগে না তেতিয়াহে এনেকুৱা ভিডিঅ' বনাব ইচ্ছা যায় তো গাইজ এইটো ভিডিঅ'ত লাইক লাগে যদি আপোনালোকে বেছি লাইক কৰে তেতিয়া এনেকুৱা ধামাকাদাৰ ভিডিঅ' আপোনালোকৰ কাৰণে লৈ লাইক লাগে গাইজ লাইক
দিবি কিন্তু দে ভাই আলু নাই আলু সব ভাঙি আলুকে ভাঙি দিবি এগুলা নিবি এগুলা নাখাব আবে হাহে আনা কি করি এইটো আলু এটা আছে এইটো মাজত এইটো যদি কিমান ভাত দি আছে ইমান ওজন হৈ যায় আমি সালিয়া সবজি আছে